আসসালামু আলাইকুম ভিউয়ার্স নমস্কাৰ মই জামালউদ্দিন মই এতিয়া উপস্থিত আছোঁ আমাৰ বৰপেটা জিলাৰ অন্তৰ্গত কয়াকুছি বজাৰত ইয়াত অসমৰ কৃষিভূমি পুঁজিপতিক হস্তান্তৰৰ প্ৰতিবাদত কয়াকুছি আঞ্চলিক কৃষক সভাৰ উদ্যোগত 3 ঘণ্টীয়া অনশন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এই 3 ঘণ্টীয়া কাৰ্যসূচীৰ মূল দাবীসমূহ হৈছে অসম চৰকাৰৰ ভূমি অধ্যাদেশ বাতিল কৰক, দ্বিতীয়তে কৃষকৰ দখলিত মাটিৰ পট্টা আৰু ভূমিহীন লোকক মাটিৰ আবণ্টন দিয়ক, তৃতীয়তে সকলো গৰীব আৰু নিম্নবিত্ত পৰিয়ালক মাহিলী ৭৫০০ টকাকৈ আৰু প্ৰতিজন লোকক 10 কিলোগ্ৰামকৈ চাউল দিয়াৰ ব্যৱস্থা কৰক, চতুৰ্থতে শ্ৰমিকৰ কামৰ সময় 8 ঘণ্টাৰ বিপৰীতে 12 ঘণ্টা কৰাৰ নীতি প্ৰত্যাহাৰ কৰক, পঞ্চমতে পেট্ৰল ডিজেলকে ধৰি নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য ৰোধ কৰক, ষষ্ঠতে বানাক্ৰান্ত ৰাইজক পৰ্যাপ্ত সাহায্য দিয়াৰ ব্যৱস্থা কৰক, সপ্তমতে এনৰেগাৰ সকলো প্ৰকাৰৰ দুৰ্নীতি বন্ধ কৰক। কেবিনেটত সিদ্ধান্ত কৰি অসমৰ কৃষিভূমি পুঁজিপতিক দিয়া চক্ৰান্ত ব্যৰ্থ কৰক। কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰি অসমৰ কৃষিভূমি পুঁজিপতিক দিয়া চক্ৰান্ত ব্যৰ্থ কৰক। নিখিল ভাৰত কৃষক সভা জিন্দাবাদ। অসমৰ কৃষিভূমি পুঁজিপতিক হস্তান্তৰ কৰাৰ চক্ৰান্ত ব্যৰ্থ কৰক। নিখিল ভাৰত কৃষক সভা লকডাউন চলি থকালৈকে প্ৰতি পৰিয়ালক ৭৫০০ টকাকৈ দিয়াৰ ব্যৱস্থা কৰক। লকডাউন চলি থকালৈকে প্ৰতিটো পৰিয়ালক ৭৫০০ টকাকৈ দিয়াৰ ব্যৱস্থা কৰক। নিখিল ভাৰত কৃষক সভা জিন্দাবাদ। বানপানীত ক্ষতিগ্ৰস্ত ৰাইজক পৰ্যাপ্ত ৰিলিফ দিয়াৰ ব্যৱস্থা কৰক। বন্যাক্ৰান্ত ৰাইজক পৰ্যাপ্ত ৰিলিফ দিয়াৰ ব্যৱস্থা কৰক। বানত ক্ষতিগ্ৰস্ত কৃষকক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰক। বানত ক্ষতিগ্ৰস্ত কৃষকক পৰ্যাপ্ত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰক। ৰিলিফ দিয়াৰ ব্যৱস্থা কৰক। বন্যাক্ৰান্ত ৰাইজক পৰ্যাপ্ত ৰিলিফ দিয়াৰ ব্যৱস্থা কৰক। নিখিল ভাৰত কৃষক সভাৰ অন্তৰ্গত অসম ৰাজ্যিক কৃষক সভাই এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে যোৱা ২৬ তাৰিখে অসম চৰকাৰৰ কেবিনেটত উদ্যোগ সম্পৰ্কত এটা সিদ্ধান্ত হৈছে। তাৰ বিৰুদ্ধে সিদ্ধান্তটো হৈছে যে অসমত যিকোনো ঠাইত উদ্যোগপতিসকলে আহি উদ্যোগৰ কাৰণে মাটি দখল কৰিব পাৰিব, উদ্যোগ স্থাপন কৰিব পাৰিব। আমি উদ্যোগৰ বিৰোধী নহয়, কিন্তু আজি কৃষিযোগ্য মাটি যদি উদ্যোগপতিসকলে যধে মধে দখল কৰে, কোনো ধৰণৰ পাৰ্মিশ্যন নোপোৱাকৈ, কোনো ধৰণৰ লাইচেঞ্চ নোহোৱাকৈ, তেতিয়াহ'লে আমাৰ ভূমিৰ সংকট হ'ব। কাৰণ অসমত কৃষকসকলৰ হাতত মাটি নাই, কৃষকসকলৰ মাটিৰ পট্টা নাই, দীৰ্ঘদিন ধৰি মেধি পাট্টা দিয়াৰ ব্যৱস্থা চৰকাৰে কৰা নাই। সেয়ে নিখিল ভাৰত কৃষক সভা ইয়াত প্ৰতিবাদ কৰিছে। দ্বিতীয় যিটো বিষয় সেইটো হৈছে যে যধে মধে যদি উদ্যোগ স্থাপন কৰে তেতিয়াহ'লে এনভাইৰনমেণ্টেল ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হ'ব। মানুহৰ ইতিমধ্যে বিভিন্ন ধৰণৰ বেমাৰ আজাৰে দেখা দিছে, যি ধৰণে COVID-19 মহামাৰীয়ে আমাৰ দেশ ইতিমধ্যে জুৰুলা কৰি পেলাইছে বা গোটেই বিশ্ব জুৰুলা কৰিছে। গতিকে যধে মধে যদি উদ্যোগ স্থাপন কৰিব দিয়ে তেতিয়াহ'লে আমাৰ দেশৰ ক্ষতি হ'ব, আমাৰ ৰাজ্যখনৰ ক্ষতি হ'ব। সেয়ে নিখিল ভাৰত কৃষক সভা ইয়াৰ বিৰোধিতা কৰিছে। তাৰ লগে লগে আজি COVID-19 চলি থকা সময়ত আমি কৃষক সভাই দাবী উত্থাপন কৰি আহিছোঁ, যেহেতু ৰাইজে কৰ্ম হেৰুৱাইছে, কাম হেৰুৱাইছে, গতিকে প্ৰতিটো পৰিয়ালক ৭৫০০ টকাকৈ দিয়াৰ ব্যৱস্থা কৰক। টেক্সৰ বাহিৰত থকা প্ৰতি পৰিয়ালৰ প্ৰতিজন সদস্যক 10 কিলোকৈ চাউল বা আটা বা গম দিয়াৰ ব্যৱস্থা কৰক আৰু নিত্য প্ৰয়োজনীয় সামগ্ৰী বিনামূলীয়াকৈ কণ্ট্ৰলৰ দোকানৰ জৰিয়তে যোগান ধৰক। তাৰ লগে লগে আমি দাবী উত্থাপন কৰিছোঁ কৃষকক মাটিৰ মেধি পাট্টা দিয়াৰ ব্যৱস্থা কৰক। আমি দাবী উত্থাপন কৰিছোঁ যে প্ৰত্যেক ৰাতি পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি হৈ আছে, চৰকাৰে নিয়ন্ত্ৰণ কৰিব পৰা নাই, পুঁজিপতিৰ হাতত এৰি দিছে। গতিকে পেট্ৰল ডিজেলৰ বৰ্ধিত মূল্য প্ৰত্যাহাৰ কৰাৰ লগে লগে সমস্ত বস্তুৰ দাম যি বাঢ়িছে তাক প্ৰত্যাহাৰ কৰক বা তাক নিয়ন্ত্ৰণ কৰক, এই দাবী আমি উত্থাপন কৰিছোঁ। তাৰ লগে লগে আপোনালোকে জানে যে পাকাবাটবাৰী ব্লকত যোৱা সময়ত কেইবা কোটি টকাৰ দুৰ্নীতি হৈছে এনৰেগা আঁচনিত। আমি দাবী উত্থাপন কৰিছোঁ এই এনৰেগা আঁচনিত হোৱা দুৰ্নীতি বন্ধ কৰক আৰু যিসকলে দুৰ্নীতিত যুক্ত তেওঁলোকক উপযুক্ত শাস্তি দিয়াৰ ব্যৱস্থা কৰক। এই দাবীৰ সমৰ্থনত প্ৰশাসনৰ নিয়ম মানি আমি আজি 3 ঘণ্টীয়া অনশন কাৰ্যসূচী পালন কৰিছোঁ। আশা কৰিছোঁ এই অনশনে আমাৰ চৰকাৰৰ চকু খুলিব আৰু চৰকাৰে আমাৰ দাবীসমূহ মানি ল'ব। ছাৰ, ইতিমধ্যে দেখিবলৈ পাইছোঁ বিভিন্ন দল সংগঠনে ইতিমধ্যে এই ভূমি হস্তান্তৰলৈ ইতিমধ্যে বহুত প্ৰতিবাদ সাব্যস্ত কৰিছে, লগতে আপোনালোকৰ ফালৰ পৰাও সাব্যস্ত কৰিছে। তো চৰকাৰে যদি কাণ সাৰ নকৰে তে এই সম্পৰ্কে আপোনালোকে কি পদক্ষেপ হাতত ল'ব? আপোনালোকে জানে যে নিখিল ভাৰত কৃষক সভাই জন্মলগ্নৰ পৰাই কৃষক সভা আমাৰ দেশৰ সাধাৰণ ৰাইজৰ হকে কাম কৰি আহিছে, সংগ্ৰাম কৰি আহিছে।
গতিকে চৰকাৰে যদি আমাৰ এই টোকেন আন্দোলনত সঁহাৰি নজনায়, তেওঁলোকৰ সিদ্ধান্ত যদি পৰিৱৰ্তন নকৰে, অহা দিনত আমি জনগণক লগত লৈ, আমাৰ দেশৰ কৃষকক লগত লৈ আমি বৃহত্তৰ কৃষক আন্দোলন খাৰা কৰিম, যাতে চৰকাৰক বাধ্য কৰাব পাৰোঁ এই আইন প্ৰত্যাহাৰ কৰাৰ কাৰণে। কাৰণ এই আইন যদি চালু থাকে, আমাৰ দেশৰ পুঁজিপতিসকলে মাটি দখল কৰিব আৰু কৃষকসকলৰ সৰ্বনাশ হ'ব, আমাৰ দেশৰ সাধাৰণ মানুহৰ সৰ্বনাশ হ'ব আৰু আমাৰ দেশত খাদ্য সংকটৰ সৃষ্টি হ'ব।